নমস্কাৰ, মই আসমা খানে স্বাগতম জনাইছোঁ আপোনালোকক ভইচ অফ ডেমক্ৰেচিলৈ। লৈ আহিছোঁ আজি আপোনালোকৰ বাবে এক নতুন খবৰ। বহুদিনৰ পিছত ঘোষণা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতিৰ নাম। বহু জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপিৰ নেতৃত্বই ঘোষণা কৰিলে সভাপতিজনৰ নাম। বহুতেই ভাবিছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হ'ব বিজেপিৰ পৰৱৰ্তী সভাপতি। কিন্তু সেই কথা ভুল প্ৰমাণিত কৰি প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই হ'ল বিজেপিৰ নতুন সভাপতি। সভাপতিৰ দায়িত্ব পাই ভৱেশ কলিতাই জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰি তোলে ৰাজ্যৰ ৰাজনীতি। অহা ২৯ তাৰিখৰ পিছত আনুষ্ঠানিকভাৱে দায়িত্ব ল'ব ভৱেশ কলিতাই। লক্ষণীয়ভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালক বিজেপিয়ে কেনেদৰে মৰ্যাদা দিয়ে সেয়া সময়তহে হ'ব লক্ষণীয়। নে কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰিব সৰ্বানন্দ সোণোৱালে? কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰিলে কোন হ'ব মাজুলীৰ পৰৱৰ্তী বিধায়ক? এনেদৰে বহু প্ৰশ্নই আজি অসমবাসীৰ মনত। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে আজি ভাৰতৰ নহয় পৃথিৱীৰ সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পৰম শ্ৰদ্ধেয় আমাৰ জে.পি. নাড্ডা ডাঙৰীয়াই মোক ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ শাখাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিছে। তাৰ বাবে মই ৰাষ্ট্ৰীয় নেতৃত্বক মোৰ তৰফৰ পৰা আন্তৰিক নমন ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আগন্তুক দিনত আমাৰ দলটোক আৰু অধিক শক্তিশালী কৰিব লাগিব আৰু সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমি সকলো মিলি যিদৰে তেখেতে অসমখনক এখন বিশেষ মৰ্যাদাপূৰ্ণ ৰাজ্য হিচাপে পৰিণত কৰাৰ কাৰণে তেখেতে লাগি আছে, অহৰ্নিশে চেষ্টা কৰিছে। যোৱা ৪৫ দিনৰ ভিতৰতে তেখেতে অসমক যি আমূল পৰিৱৰ্তনৰ দিশে লৈ গৈছে, ঠিক তেনেদৰে আমিও সংগঠনৰ ক্ষেত্ৰত সদায় ভাৰতীয় জনতা পাৰ্টিৰ সকলো জাতি জনগোষ্ঠীক লৈ আমি অসম প্ৰদেশখন শক্তিশালী কৰোৱাৰ নিমিত্তে আমি কাম কৰি যাম।